নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বুধবাৰ আৰু ৰাতিপুৱা গা পা ধুই আহি গ'লোঁ। একেদিন কিন্তু বিৰাট ঠাণ্ডা হৈছে দেই। আৰু এইফালে দালি বনালোঁ জুইতে, কাঠ আলু আৰু ঔটেঙা দি দালি, আৰু এইফালে বেঙেনা পুৰি আছোঁ। বেঙেনা আৰু আলু পিটিকা কৰিম একেলগে। আৰু বাহিৰৰ পৰা গৰম পানী আনি ভিতৰত ভাতটো বহাই দিলোঁ। আৰু এইফালে ভাত হৈ গ'ল। বেঙেনা আলু পিটিকা মায়ে ধুনীয়াকৈ সানি দিছে। আৰু এইফালে কাঠ আলু ঔটেঙা দি দালি, তো আজি বনালোঁ। আৰু কালি মায়ে জলফাই আনিছিলে, সেইখিনি হালধি নিমখেৰে চিটি মাৰি এতিয়া শুকাবলৈ দিছোঁ। আৰু এইকেইদিন যে মোৰ ফুল গছখিনি ইমান পোক লাগিছিলে, তো সেইকাৰণে পোকৰ ঔষধ এটা স্প্ৰে কৰি দিলোঁ গোটেই ফুল গছখিনিত। আৰু দিনত বেপাৰী আহিছিলে কাপোৰ লৈ, তাকে অকণমান চালোঁ, নাই লোৱা বাৰু। আৰু কালিৰ পৰা আমাৰ নতুন ধানখিনি ৰ'দত দিছে। এইফালে ক'লা জহা আৰু নৰ্মেল ধান। এইকেইদিন দুপৰীয়া যে ভাত খাবলৈ মনেই নাযায়, ৰাতিপুৱা খাওঁ আৰু দিনটো যিহেতু ছুটি, সেইকাৰণে সোনকালে সন্ধিয়াও হৈ যায়। সেইকাৰণে অকণমান চুজি বনালোঁ দিনত। আৰু এইফালে মই চুজি বনাই থাকোঁতেনে দেখিছেনে, মায়ে মিটিঙত গৈছিলে, অকণমান গজা লৈ আহিছিলে। এনেকৈ যলৈ মিটিঙত যে নেযায় কেলে, যিয়ে দিয়ে মোৰ কাৰণে অলপ হ'লেও মায়ে লৈ আহে, অকণমান খাই মোলৈ অকণমান লৈ আহে। আৰু চুজিৰ লগত খাবলৈ ব্ৰেড দুটা গৰম কৰি লৈছোঁ, এনেকৈ দুপৰীয়া খাই দিছোঁ। আৰু ৰাতিলৈ ডিমৰ তৰকাৰী বনাইছোঁ, আৰু এতিয়া হৈয়ে গৈছে। আৰু এতিয়া লাষ্টত ধনিয়া পাত দি দিছোঁ। আৰু ঠাণ্ডা দিনত যিকোনো তৰকাৰীত ধনিয়া পাতটো নিদিলে যেন সোৱাদে নাহে, হয়নে নহয়? ঠাণ্ডা দিনত ধনিয়া পাতে মেইন। আৰু তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।